হাগ্ৰামাৰ কমিটমেণ্ট হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট বিব্ৰতা থাকে ইয়াত বিটিচি ব্ৰাডা চাদা নাই ময়েই আসল ডিপিএফে সিঙ্গেল কাৰো লগত মিত্ৰতা নাই কল ইয়েছাৰ নহয় কল ইয়েছাৰ নহয় আপোনালোকে আজি দেখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে এনে নাহে হাত খালি নাহে কিবা একটা দি যাব আমি জানো আমি খোৱা নাই নিশ্চয় ছাৰে কিবা একটা কৈ যাব হয় না নহয় এনেতো নাহে কিবা একটা খব ভাল प्रमद बर'नि आगदा आखि जायफोर आरो इउपिपिएल पार्टीनि सिनियर जुनियर गेदेरमा दैदेनगिरि साफ्रोमबो नैबे बाथ्राखौ खोनासंनाया जोबोद मोजां বিজেপিয়ে তিনিটাত খেলক আমি তিনিটাত খেলিম এই নিৰ্বাচনত বড়োলেণ্ডবাসী ৰাইজে বিশেষকৈ ইউপিপিএলক ৰিটাৰ্ণ হোৱাটো বিচাৰিছে ইয়াত বিটিচি ব্ৰাডা চাদা নাই ময়েই আসল ডিপিএফে সিঙ্গেল কাৰো লগত মিত্ৰতা নাই কাৰো লগত আলোচনা হোৱা নাই না ইউডিএফ না কংগ্ৰেছ না বিজেপি না ইউপিপিএল কোনো ভয় ভাবুকি কামত নাহিল बे बाथ्राया जोबोद बाख्नायथाव सोरनि थाखाय मानगोनां हाग्रामा महिलारि सारनि गोख्रों नाजासोमनायाव 15था सिटआव बिजेपिया 6थानिफ्राय मोनथाम मोनबानो जागोन होननानै बुंदों बिसो सासे बर' लिडारनि गोख्रों खामानि मावनाय हाग्रामा महिलारि सारनि मावनाय हाग्रामा महिलारि सारनि साहसखौ नुनानै बिजेपि पार्टिया 15था सिटआव मोनथामल' बिदों बिसो बर' लिडार थांनाय समाव प्रमद बर'नि समाव जेसेबां बिटिसिआव सिट दं समान समान इउपिपिएलआ जेसेबां गेलेदों समान समान बिजेपिआबो गेलेदों আমি 6টাত খেলিম তেওঁলোকে যদি কয় নহয় 5টাত খেলক খেলিম বোলে 4টাত খেলিব লাগে খেলিম বোলে নহয় আমি দুইটা পাৰ্টি লগ হ'ম আমাৰ সিট কমি যাব বিজেপিয়ে 3টাত খেলক আমি 3টাত খেলিম बाथ्राखौथ' खोनाखाबाय थांनाय 5 बोसोराव प्रमद बर'नि आमोलाव बा इउपिपिएल पार्टीनि आमोलाव बिटिसिआव जेसेबां एमएलएनि सिट दं एमपिनि सिट दं एमसिएलएनि सिट दं मोनफ्रोमबो इलेक्सनाव इउपिपिएलआ जेसेबां गेलेदों बिजेपिआबो एसेबां गेलेगोन बेबायदि बाथ्रामोन आरो दा थाङै थुङै जोंथ' दा खोनानो मोनबाय 15थानि जायगायाव 6थानिफ्राय मोनबानिफ्राय मोनब्रै मोनथामबाबो गनायगोन आरो फंसे बाथ्रा बुंबावबानो जों गेलेला होननानै सारेन्डार जागोन मानगोनां आसामनि सिएमआ सोरनि थाखाय हाग्रामा महिलारि सारनि नाजासोमनायाव मानगोनां प्रमद बर'नि समाव मोनफ्रोमबो बिटिसि इलेक्सनानो जा एमपि इलेक्सनानो जा एमएलए इलेक्सनानो जा बिटिसिआव समान समान बिजेपिआ जोंनिया जोंनि नोंसिना नोंसिनि होननाय बाथ्रा जायखौ मोजां मोनो बेनोनो होथों बे बाथ्राखौ बुंदोंमोन दिनैनि समाव हाग्रामा महिलारि सारनि समाव खोनाबाय बाथ्राया बेसो मावनाय खामानिया बेसो गावनो गाव बाखुदावनो गोनां जादों 15थानि जायगायाव जों 6था मोनबाबो जागोन 6थानि उनाव मोनबाबो जागोन मोनबानि उनाव मोनब्रैबाबो जागोन मोनब्रैनि उनाव मोनथामबाबो जागोन बे बाथ्रायासो हाग्रामा महिलारि सारनि मावनाया गोख्रोंनि थाखाय बेबायदि बुंनो गोनां जादों आरो फंसे बाथ्रा बुंबावबानो आसामनि सिएम मानगोनां हेमन्त सारा सारेन्डार जाबावगोनसो बे रोखा बिटिसिआव অকল ইয়েছাৰ নহয় নেতাৰ নেতৃত্বৰ আগত মূৰ তুলি কথা ক'ব পাৰিব লাগে অৰ্থাৎ নেতাৰ সাহস থাকিব লাগে सर मैं एक बात याद दिलाना चाहता हूँ वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है उसको करना है সাহস আছে হাগ্ৰামা মহিলাৰীৰ নিজৰ জাতীয়তাবাদক লৈ কোনোপধ্যেই আপোচ কৰিবলৈ ৰাজি নহয় বিটিচিৰ মুৰব্বীজন বিব্ৰতা থাকে ইয়াত বিটিচি ব্ৰাডা চাদা নাই ময়েই আসল ডিপিএফে সিঙ্গেল কাৰো লগত মিত্ৰতা নাই কাৰো লগত আলোচনা হোৱা নাই না ইউডিএফ না কংগ্ৰেছ না বিজেপি না ইউপিপিএল কোনো ভয় ভাবুকি কামত নাহিল বাৰম্বাৰ জেলৰ ভয় দেখুৱাইও অৱশেষত হাগ্ৰামা মহিলাৰীৰ ওচৰতে বিটিচিক লৈ শৰণাপন্ন হ'লগৈ মুখ্যমন্ত্ৰী পিঠাখন নৰেন্দ্ৰ মোদীয়ে পঠাইছে আৰু ভিচিডিচিয়ে মেকুৰীৰ দৰে পিঠাখন কাটি আছে মেকুৰীবিলাকক এই অধিকাৰ কোনে দিছে টকা খাবৰ কাৰণে বোলে হাগ্ৰামাই দিছে তো হাগ্ৰামাৰ কি ঘৰৰ টকা নেকি এইটো কি মাল হয় ক'ৰ পৰা আৱিষ্কাৰ হ'ল এইটো ভিচিডিচি বিজেপিৰ চৰকাৰ অহাৰ লগে লগে এই ভিচিডিচি পাৰ্টিক জেলত ভৰোৱা হ'ল মই অসমৰ মন্ত্ৰী ৰাইজে পাতি দিয়া মন্ত্ৰী হাগ্ৰামা মহিলাৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদো চাওকচোন কিমান সাহসৰো এটা সীমা থাকিব লাগিব টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো আজিৰ তাৰিখতো বিটিআৰৰ মুখ্যমন্ত্ৰীৰ কথা নৰজে
অঞ্চলটোৰ 15 বিধানসভা আসনৰ কিমানখন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা মুখ্যমন্ত্ৰীৰ নাই। আছে মাথো হাগ্ৰামা মহিলাৰীৰহে। মুখ্যমন্ত্ৰীয়ে আজি নিজেই কৈছে বিজেপিয়ে 4 বা 6খন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। 15খন আসনৰ বিজেপিয়ে 4ৰ পৰা 6খন আসনে প্ৰতিদ্বন্দ্বিতা কৰিব, তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। কাৰণ যোৱা BTCৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট তাৰ ওপৰত এনালাইচিছ কৰি আমি 4খন 5খন বা 6খন মিনিমাম 4 মেক্সিমাম 6টা চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। হাগ্ৰামা মহিলাৰীৰ BPF যদি UPPLৰ লগ লাগে তেতিয়াতো বিজেপি নাই। UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰিম, কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰোঁ। প্ৰমোদ বৰুৱা হাগ্ৰামা মহিলাৰীয়ে য'তেই ইচ্ছা তাতেই খেলিব পাৰে। আনকি হাগ্ৰামাই যদি কয় 7খন আসন দিব নোৱাৰে তেন্তে তাতকৈ কম আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বিজেপি। তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা চিটত আমি খেলিম। আমি ভাবিছোঁ আমি 6টাত খেলিম। তেওঁলোকে যদি কয় নহয় 5টাত খেলক, খেলিম। বোলে 4টাত খেলিব লাগে, খেলিম। বোলে নহয় আমি 2টা পাৰ্টি লগ হ'ম, আমাৰ চিট কমি যাব, বিজেপিয়ে 3টাত খেলক, আমি 3টাত খেলিম। আমি ইয়াত আগ্ৰাসী ৰাজনীতি নকৰোঁ। এয়াই হাগ্ৰামা মহিলাৰী, এয়াই হাগ্ৰামাৰ সাহস আৰু জাতীয়তাবাদ। অগপৰ অতুল বৰা বা কেশৱ মহন্তই যি কথা কোনোদিন ক'ব নোৱাৰে সেই কথা কোৱাটো হাগ্ৰামাৰ বাবে একেবাৰে সহজ। যি সিদ্ধান্ত ল'বলৈ অগপ নেতৃত্বই কোনোদিন সাহস কৰিব নোৱাৰে সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ চকুত থৈ সহজেই লৈ ল'ব পাৰে হাগ্ৰামা মহিলাৰীয়ে। অগপৰ হয় হুজুৰৰ বিপৰীতে হাগ্ৰামাৰ সাহসী পদক্ষেপক সদায় প্ৰশংসা কৰি আহিছে অসমৰ মানুহে।